नमस्कार बंधुসকল आपनालोके देखा पाइছে यूट्यूब चैनल बैंक साथी मैं अपना बंधु सुबल विश्वास। আজি আমি এটি আজব খবৰ লৈ আহিছোঁ। মাছৰুমে খাই প্লাষ্টিক। হয় ঠিকই শুনিছে বন্ধুসকল, প্লাষ্টিক ভক্ষণ কৰা মাছৰুম আৱিষ্কাৰ, খাব পাৰে মানুহেও। এই বাতৰি প্ৰকাশ পাইছে নিয়মীয়া বাৰ্তা। গতিকে বন্ধুসকল আমি জানো যে মাছৰুমে কি খায়। মাছৰুমৰ খাদ্য হ'ল খেৰত থকা চেলুলোজ। এতিয়া মাছৰুমে প্লাষ্টিক খাবলৈ আৰম্ভ কৰিছে। গতিকে এই বাতৰিটো বহুতে আশ্চৰ্যজনক, তথাপি মই পঢ়িছোঁ। 19 এপ্ৰিলত এই বাতৰি প্ৰকাশ পাইছে নিয়মীয়া বাৰ্তাত, পেপাৰত। প্লাষ্টিক এতিয়া মানৱ জীৱনৰ বাবে আশীৰ্বাদৰ পৰা অভিশাপলৈ ৰূপান্তৰ হৈছে। প্ৰদূষণৰ লগতে সাগৰীয় জীৱকুললৈও প্লাষ্টিকে মাতি আনিছে বিপদ। এনে অৱস্থাত আছে এটা ভাল খবৰ, সেয়া হ'ল পৃথিৱীত আৱিষ্কাৰ হৈছে প্লাষ্টিক খোৱা কাঠফুলা। এই কাঠফুলা বা মাছৰুমৰ নাম হৈছে পেষ্টালোটিঅপচিছ মাইক্ৰস্পোৰা। এই কাঠফুলাই প্লাষ্টিকৰ সামগ্ৰী পলিউৰেথেন খায় আৰু জৈৱিক পদাৰ্থলৈ ৰূপান্তৰিত কৰে। কাঠফুলাবিধক ভৱিষ্যতে প্লাষ্টিক আৱৰ্জনাৰ পৰা পৰিত্ৰাণ পাবলৈ অধিক ব্যৱহাৰ কৰিব পৰা যাব। এই কাঠফুলাক জৈৱিক সাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি। বিশেষজ্ঞসকলৰ মতে ভৱিষ্যতে এনে কাঠফুলাই পৃথিৱীখন পৰিষ্কাৰ কৰাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ইয়েল বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা কাঠফুলাবিধ বৰ্তমান কেৱল আমাজন অৰণ্যতহে পোৱা যায়। গুৰুত্বপূৰ্ণ বিষয় এয়াই যে এনে কাঠফুলা মানুহেও খাব পাৰে। আমিতো ভাবিছিলোঁ যে কাঠফুলা অকল খেৰতহে উৎপাদন হয়, কিন্তু এতিয়া প্লাষ্টিককো জৈৱিক সাৰত পৰিণত কৰিব পাৰে কাঠফুলাই। এয়া এটা ভাল খবৰ বুলি কৈছে বিজ্ঞানীসকলে। গতিকে আমাজনৰ জংঘলতহে এই কাঠফুলা পোৱা গৈছে। গতিকে যদি বিজ্ঞানীসকলে ইয়াৰ স্পন তৈয়াৰ কৰিব পাৰে, তেতিয়াহ'লে প্লাষ্টিকৰ পৰাই এই কাঠফুলা আমি প্লাষ্টিকৰ পৰাই বনাব পাৰিম। হয়নে গুৰুত্বপূৰ্ণ খবৰ বন্ধুসকল? ধন্যবাদ বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চালে। আমি এনেকৈ নতুন নতুন খবৰ লৈ আহিম আপোনালোকলৈ। যিসকলে এতিয়াও আমাৰ লগত কানেক্ট হোৱা নাই বা আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে ছাবস্ক্ৰাইব কৰি লওক। আমাৰ বহু নতুন নতুন ভিডিঅ', বহুত ধৰণৰ তথ্যমূলক ভিডিঅ' আপোনালোকে পাব। তাৰ বাবে আপোনালোকে এই ভিডিঅ'টো চাই থাকিব, আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।